জুবিন দাবিহীন প্ৰথমটো ৰঙালী বিহু ঢোল বাজিব পেঁপা বাজিব কিন্তু সত্যটো হ'ল এবাৰ বিহু সুৰহীন নহয় আত্মাহীন কাৰণ বিহু মানেই এটাই নাম জুবিন গাৰ্গ মঞ্চ কপোৱা সেই কণ্ঠ লাখ লাখ মানুহৰ হৃদয় জিনা সেই সুৰ আজি স্তব্ধ গাঁৱৰ পথাৰ ভৰিছিল সেই সুৰে চহৰৰ মঞ্চ কপাইছিল সেই সুৰে জুবিন দা বুলি চিঞৰিছিল অসমে বুকু ফুলাইছিল তেওঁৰ গীতে অসমক একলগ কৰিছিল জাতি ধৰ্ম ৰাজনীতিৰ ওপৰত আছিল সেই সুৰ কিন্তু আজি মঞ্চত ৰাজনৈতিক ভাষণ আছে বেনাৰ আছে চৰকাৰী প্ৰচাৰ আছে কিন্তু জুবিন দাৰ কথা নাই তেওঁৰ অৱদানৰ স্বীকৃতি নাই জুবিন দাৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত বিজেপিৰ মুখত ন্যায়ৰ দাবী উচ্চাৰণ নকৰে এতিয়া ন্যায় নিদিলে ভোট নিদিব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই ময়ো জুবিন আমিও জুবিন বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু কথাটো হ'ল জুবিন দাইৰ পৰিয়ালে জানো ন্যায় পালে তেন্তে এটা কথা স্পষ্ট যে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ নামত কৰিলে কি এয়া কেৱল জুবিন দাৰ প্ৰতি অসন্মান এয়া বিজেপিৰ অৱজ্ঞা এয়া সেই কণ্ঠ নিস্তব্ধ কৰাৰ চেষ্টা কণ্ঠ সঁচা কথা কৈছিল